হাই ফ্ৰেণ্ডছ, মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। নেন্সি ফুকন কোন বাৰু জানেনে? যদি নাজানে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আচলতে নেন্সি ফুকন হ'ল নীল আকাশৰ পত্নী। নেন্সি ফুকনৰ এটা ব্ৰাইডেল লুক আমি আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ। যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি থ'ব আৰু ছাবস্ক্ৰাইবৰ ওচৰত থকা বেল আইকনটো ক্লিক কৰি থ'ব যাতে মই আপলোড কৰা ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে পাব পাৰে। নমস্কাৰ, মই নেন্সি ফুকন। আজি এটা মেকআপ প্ৰমোশ্যনেল শ্বুট কৰি আছোঁ সাবিনা বৰাৰ কাৰণে। স্পেচিফিকেলি তাইৰ কাৰণে কৰি আছোঁ। খুব ধুনীয়া মেকআপ কৰিছে, এটা ব্ৰাইডেল লুক দিছে। আগতেও তাই বহুতখিনি কাম কৰিছে, কিন্তু মোৰ তাইৰ লগত প্ৰথম এইটো অভিজ্ঞতা আৰু খুব ভাল পাইছোঁ কাম কৰি। এটা চিম্পলকৈ ব্ৰাইডেল মেকআপ এটা দিছে, নুড আৰু মানে ধুনীয়া আৰু এটা আজিকালি যিটো চলি আছে ট্ৰেণ্ডত এটা চিম্পল লুক দিছে। হায়াৰ কৰিব পাৰে, ল'ব পাৰে বিয়াৰ কাৰণে, কিবা পাৰ্টি হওক বা যিকোনো হেৰি কাৰণে খুব ভাল পাব আপোনালোকে। আৰু ডিজাইনাৰ এটায়াৰ পিন্ধিছোঁ, কাপোৰযোৰ আমাৰ অল টাইম ফেভৰেট, মোৰ অল টাইম ফেভৰেট বৰ্ণালী খাউণ্ডৰ। খুব ধুনীয়া এটা ব্ৰাইডেল ছেটে হয় এইটো। মাৰুণ কালাৰ, মাৰুণো নহয়, স্পেচিয়েলি ব্ৰঞ্জ কালাৰত ধৰি লওক গুণা কৰিছে, চিলভাৰ আৰু গুণা আৰু গল্ডেন গুণা দুটাই, আৰু ৰেড মিনা কৰিছে। খুব ধুনীয়া কাপোৰ। আৰু জুৱেলাৰী মই আজি পিন্ধিছোঁ কণমানি, ডিব্ৰুগড়ৰ খুব নামী আৰু এটা সৰু ল'ৰা, ৰাজীৱ বোলা ল'ৰাটোৰ এটা ষ্ট'ৰ আছে কণমানি ষ্ট'ৰ, তাৰ খুব ধুনীয়া জুৱেলাৰী দেখিছে আপোনালোকে, পিন্ধিছোঁ। আৰু আমাৰ গোটেই শ্বুটটো কৰিছে আমাৰ খুব ভাল আৰু খুব টেলেণ্টেড কেশৱ মোহন দা। তেওঁ খুব ধুনীয়া ফটোগ্ৰাফী কৰে, আপোনালোকে ল'ব পাৰে নিজৰ বিয়া বা যিকোনো পাৰ্টিৰ কাৰণে। খুব ভাল